নমস্কাৰ অনলাইন হেল্প চেনেলে আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত মই শিক্ষক দিৱস উপলক্ষে আপোনালোকে যিকোনো কলেজ স্কুলত কেনেকৈ বক্তৃতা প্ৰদান কৰিব সেই বিষয়ে দেখুৱাম ভিডিঅ'টো ষ্টাৰ্ট কৰিছো নমস্কাৰ আজিৰ সভাত উপস্থিত শ্ৰদ্ধাৰ শিক্ষকসকল তথা মোৰ লগৰ বন্ধু বান্ধৱী মৰমৰ ভণ্টি ভাইটি আৰু দাদা বাইদেউসকল প্ৰতি বছৰৰ দৰে আজিও ইয়াত শিক্ষক দিৱস উদযাপন কৰিবলৈ আমি একগোট হৈছো प्रति 5 सेप्टेम्बर तारिखे भारतत डॉक्टर सर्वपल्ली राधाकृष्णনৰ जन्मदिनक स्मरण কৰি শিক্ষক দিৱস পালন কৰা হয় ভাৰতৰ এগৰাকী শিক্ষক উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে ডক্টৰ ৰাধাকৃষ্ণনে দেশলৈ অসীম অৱদান আগবঢ়াইছে এই বিশেষ দিন উপলক্ষে ইয়াত সমবেত হোৱা সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীক শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো আমি সকলোৱে জনামতে শিক্ষকৰ সংজ্ঞা দিয়াটো অসম্ভৱ কাৰণ শিক্ষকে কেৱল ছাত্ৰ ছাত্ৰীক পঢ়ুৱা আৰু পথ প্ৰদৰ্শন কৰাই নহয় তেওঁলোকক সঠিক পথত আগবাঢ়িবলৈ সহায় কৰে তেওঁলোকে আমাৰ চৰিত্ৰ বিকাশ কৰে আৰু আমাক দেশৰ আদৰ্শ নাগৰিক কৰি তোলে দ্বিতীয়তে শিক্ষক আমাৰ দ্বিতীয় পিতৃ-মাতৃ আৰু অভিভাৱক আমাৰ প্ৰথম গুৰু আমাক প্ৰভাৱিত আৰু অনুপ্ৰাণিত কৰাত শিক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিক্ষকক অনুকৰণ কৰি তেওঁলোকক আদৰ্শ হিচাপে চাবলৈ চেষ্টা কৰে শিশুৰ চৰিত্ৰ গঢ় দিয়াৰ প্ৰতিটো খোজতে অভিভাৱক আৰু শিক্ষক দুয়োৰে বিশেষ ভূমিকা থাকে গতিকে আমাৰ শিক্ষকসকলক এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনোৱাটো আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য আহক আমি সময় উলিয়াই সন্মান জনাও আৰু আমাৰ ভৱিষ্যত গঢ় দিয়াত তেওঁলোকৰ সকলো অৱদানৰ প্ৰশংসা কৰোঁ প্ৰতিটো পদক্ষেপতে আপোনালোকৰ অমূল্য প্ৰচেষ্টা আৰু পথ প্ৰদৰ্শনৰ বাবে শিক্ষকসকলক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো ধন্যবাদ আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ